স্বাগতম জনাইছোঁ আজি আমাৰ ভিডিঅ' খণ্ডটিলৈ। আজি আমি এই ভিডিঅ' যোগে আপোনালোকক আগবঢ়াইছোঁ অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত কেইটামান MCQ টাইপ কুৱেশ্যন আনচাৰ, যিখিনি আহি থকা এক্সামলৈকে অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চাওঁ ইয়াৰ ভিতৰত থকা প্ৰশ্নসমূহ। আজি প্ৰথম প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, গোপীনাথ বৰদলৈ। ইয়াৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 2ত আছে, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ প্ৰথমজন অসমীয়া কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? উত্তৰ হ'ব অপশ্যন বি, ফখৰুদ্দিন আলি আহমেদ। কুৱেশ্যন নম্বৰ 3, অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। অপশ্যন চি কাৰেক্ট আনচাৰ। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ভোগেশ্বৰ বৰুৱা। প্ৰথম অসমীয়া চলচ্চিত্ৰখন কি আছিল? ফাৰ্ষ্ট আছামিজ ফিল্ম? অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ, জয়মতী। 1935 চনত এখন মুক্তি পাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা, আৰু জয়মতীৰ সৈতে অভিনয় কৰিছিল আইদেউ সন্দিকৈ। অসমৰ প্ৰথম ছবিগৃহটো কি আছিল? নেম দ্য ফাৰ্ষ্ট চিনেমা হল ইন আছাম? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, জোনাকী। তেজপুৰত আৰম্ভ হৈছিল এই ছবিগৃহটো। ইয়াৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 7 আছে, ইংলিছ চেনেল হাতুৰী পাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? অপশ্যন 4টাৰ পিছত শুদ্ধ উত্তৰ হ'ব এলভিছ আলী হাজৰিকা হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তেখেতে ইংলিছ চেনেল সাঁতোৰা প্ৰথমজন অসমীয়া আছিল। কুৱেশ্যন নম্বৰ 8ত আছে, প্ৰথম অসমীয়া ৰঙীন ছবিখন কি আছিল? ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? এ, বি, চি আৰু ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাইটি। এখন আছিল প্ৰথম কালাৰ ফিল্ম। ইয়াৰ পিছৰ প্ৰশ্নলৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 9ত আছে, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ অসমীয়া ব্যক্তিগৰাকী কোন আছিল? অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰথম অসমত অসমীয়া চাহ খেতিয়কজন আছিল অপশ্যন নম্বৰ এ, বি, চি আৰু ডিৰ ভিতৰত ইয়াৰটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিটো, মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক। পিছৰ প্ৰশ্ন লাগিছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পদ্মনাথ গোহাঞিবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 12, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব জ্যোতিনাথ দুৱৰা, আৰু তেখেতে বনফুল নামৰ গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হ'ব অপশ্যন নম্বৰ চি কাৰেক্ট আনচাৰ, ৰঞ্জন গগৈ। চিফ জাষ্টিছ হৈছিল ৰঞ্জন গগৈ। পিছৰ প্ৰশ্ন, অলিম্পিক খেলত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিল? শুদ্ধ উত্তৰ হ'ব লাভলীনা বৰগোহাঁই, আৰু এখেতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু অপশ্যন নম্বৰ বি অৰ্থাৎ মনালিছা বৰুৱা, তেখেত আছিল অসমৰ পৰা অৰ্জুন এৱাৰ্ড পোৱা দ্বিতীয়গৰাকী ব্যক্তি, দ্বিতীয়গৰাকী খেলুৱৈ আছিল মনালিছা বৰুৱা মেহতা। 15 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো কাৰেক্ট অপশ্যন, ধীৰা চলিহা হাজৰিকা। এখেত আছিল প্ৰথম অসমীয়া মহিলা পাইলট। এখেতে 21 বছৰ বয়সতে মহিলা পাইলট হিচাপে এখেতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন আছিল? শুদ্ধ উত্তৰ হ'ব পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট কুৱেশ্যন আহিছোঁ, কুৱেশ্যন নম্বৰ 17 আছে, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? খুব সহজ প্ৰশ্ন, কিন্তু প্ৰশ্নটো প্ৰায় আহি থাকে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, সৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন আছে, 18ত প্ৰথম অসমীয়া ICS বিষয়া কোন আছিল? প্ৰথম ICS বিষয়া হ'ব অপশ্যন নম্বৰ এ, কাৰেক্ট আনচাৰ, আনন্দৰাম বৰুৱা। আৰু তেখেত অসমৰ প্ৰথম স্নাতকো আছিল। অসমৰ প্ৰথম স্নাতক আনন্দ বৰুৱা, প্ৰথম ICS বিষয়াও আনন্দৰাম বৰুৱা। 19 নম্বৰ প্ৰথম অসমীয়া মহিলা SCS বিষয়া কোন আছিল? ইয়াৰ ভিতৰত 4টা উত্তৰ, সুচিব্ৰতা ৰায়চৌধুৰী হ'ব প্ৰথম মহিলা SCS বিষয়া। 20 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী
অসমৰ প্ৰথম মহিলা সাহিত্যিকগৰাকী কোন আছিল? এই শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি মামণি ৰয়ছম গোস্বামী। তেখেতে 2001 চনত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইখিনি আছিল আজি আমি আপোনালোকক আগবঢ়োৱা কেইটামান প্ৰশ্ন উত্তৰ। যদি ভিডিঅ'টো চাই ভাল পালে, আপোনালোকৰ কাৰণে কিছু ইনফৰ্মেটিভ হ'ল, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব। গতিকে ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।